ভাত সাজ খোৱাৰ কাৰণে আমি মাছলাই ডাঙৰীয়াক সমূহ শিল্পী বৃন্দৰ হৈ আমাৰ মহাসভাৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাৰ হৈ আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছো। কাৰ্ডম ধন্যবাদ। বহুত বহুত ধন্যবাদ মাছলাই ডাঙৰীয়া। আচ্ছা, আপোনালোকে দুপৰীয়াৰ ভাত সাজ খাই কেনে পালে? মজা। এইফালে কৈছো, কেনে পালে ভাত সাজ খাই? মজা। এই মজা দিয়া মানুহজন হল আমাৰ ডমিনিক অফিং। উপস্থিত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ বিষয়ববীয়াসকল আৰু সকলো বিভিন্ন অসমৰ পৰা অহা সাংস্কৃতিক দলসকল আজি এই কাৰালাংচত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ প্ৰথম সাংস্কৃতিক সমাৰোহ ইয়াত অনুষ্ঠিত হোৱাৰ বাবে ইয়াত মই আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই আসাম জনজাতি সাংস্কৃতিক মহাসভা আহিন বেংকাপাতিৰ পিপন অসম জনজাতি সাংস্কৃতিক সমাৰোহ কাৰ্বি পেঞ্জং চিপুৰাম বুৰজাংতে আসাম লং ৰিলং কেদো খেইবাৰী মাতুং আজুটাং আমাই লাবাংকে কেচেংসি আসনাং পেনেং বাজকে ক্লেম পঞ্চেংলা la solong karbi jutang asong tame cerap dulu lapen karbi anglong autonomous council mes tame akerap dulu lapen labangso khaibari matunga jutang amai kibi ponang ko kalam the kela hello pinang ala khaya tumbang ke khaibari matuma methanga jutang ajupat apindeng sumpot ala merlam chonganda kiwirang rang asong sidolo sta pinang ala khay tum labangso chingthur ponune Kasila khaibarim do an chelang ponsi khaibarim atum
kirurang ajutang koson si tumkang turpon yang jima lapen pirti sining ruritik an karbia kei pen ason tak karbia kei pen cenglok la kei bari matum kei ason tak tak kereng dun verji apan labang sok apan si labang ke mang pon lo la si pini bang ke nini ang deng lo non an la dak kado kawe krepli a kei nang ji tong dun la so krepli ne krep khora khayang bong pen pineng we pinangan paklang pon po alang litu makilun babe kilun ke kan taban penang neng we paklang pon ji basi ning thege la hello ajale punon nona por khaibirim hijan kachi umri tabang so kenang sot alam mangsip ni mangke mata pon lo taban pini la daktar langso tabang so ka bijutang klamang thek long lok pen pinang anak khaibirim matung ke siam ya ke prang sondo pen alang litum isi ke kachi hok lo tapi isi bangalang itu nampu bangalahan lo, ladak pun itu isi kecal di pona war sailong pun lo, kuselang tu kini lipan bangga komen bangkenang pilo, pasti ladak bangalahan ni likado be karbiang long arat pantai kacuning rigela hello, ilitum lapuson kaya kemangalong, karbi jutang jubara songa kemangalong, nanga cerap nanga citu dunjia pan, senilin bangga cuning rilo, lapen karbiang long atau mas council ahin pen sitame, labang so asayang dengalong alang litum maningak long banjinang cerap dun lo. Lapen penap sita me litum karbiang lo termas konsilasi maka hai tulura mo hang nang jitong dunji pasi nili ning the perfect labang so sayang deng pen isi kibri rang rang khe jutang kang tur ponje pan isi the tan isi ari sim masonji man pon ba কালি আছিল 13 ডিসেম্বৰ সন্ধিয়াৰ পৰা আমাৰ তাৰালাংচুৰ এই কেপিএছ যেটো কাৰ্বি পিপলছ হল ইয়াত আমাৰ অসম জনজাতি সাংস্কৃতিক মহাসভা লগতে কাৰ্বি সাংস্কৃতিক সমাজ আমি দুয়ো লগ লাগি প্ৰথমবাৰৰ কাৰণে 3 দিনীয়াকৈ জনজাতি সাংস্কৃতিক সমাৰোহ আয়োজন কৰিছোঁ আৰু আমাৰ এই সমাৰোহ আয়োজন কৰাত সকলো প্ৰকাৰৰ সহায় আগবঢ়াইছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আমাৰ অনুভৱ খুব ভাল কালি সন্ধিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা বিভিন্ন জনজাতি সমাজৰ আমাৰ মহাসভাৰ বিষয়ববীয়াসকল আহিছে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহিছে সদস্যসকল আহিছে জিলা প্ৰতিনিধিসকল আহিছে আৰু বিভিন্ন জিলাৰ পৰা সাংস্কৃতিক কৰ্মী প্ৰতিনিধিৰ লগতে আমাৰ জনজাতি লোককৃষ্টিৰ দলসমূহ আহি তাৰালাংচুত উপস্থিত হৈছেহি আৰু আজি ৰাতিপুৱা আমাৰ কাৰ্বি কালচাৰেল সোসাইটি আৰু অসম জনজাতি সাংস্কৃতিক সমাজ এই দুইটা সংগঠনৰ যি জাতীয় পতাকা যি গৌৰৱ ধ্বজা এই গৌৰৱ ধ্বজা উন্মোচন কৰা হয় আৰু তাৰ পিছতেই আমি কাৰ্বিসকলৰ সংস্কৃতিৰ আদি পুৰুষ ৰাংচিনা দেৱতাৰ প্ৰতি আমি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰোঁ সকলোৱে সেৱা লওঁ শ্ৰদ্ধাঞ্জলি আগবঢ়াওঁ তাৰ পিছত যিসকল সাংস্কৃতিক কৰ্মীয়ে বিগত সময়ছোৱাত আমাক এৰি থৈ তেওঁলোক স্বৰ্গগামী হ'ল পৃথিৱীৰ পৰা গুচি গ'ল তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা সন্মান জনাই আমি মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু তাৰ পিছতেই 9:30 বজাত আমাৰ এখন এক্সিকিউটিভ কমিটিৰ মিটিং হয় চেণ্ট্ৰেল কমিটিৰ আৰু এই চেণ্ট্ৰেল কমিটিৰ এক্সিকিউটিভ মিটিঙত আমি কেন্দ্ৰীয় সমিতিৰ যিসকল বিষয়ববীয়া সদস্য তেওঁলোকৰ লগতে জিলা সমিতিসমূহৰ যিবিলাক বিষয়ববীয়া সদস্য আৰু বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিবিলাকক লগত লৈ আমি এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰোঁ এই সভাত আমি সকলোৱে চিনাকি হওঁ যেহেতু প্ৰথমবাৰৰ কাৰণে জিলা সমিতিৰ বিষয়ববীয়াসকল আহিছে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জনজাতিৰ শিল্পী সাংস্কৃতিক কৰ্মী প্ৰতিনিধিসকল আহিছে আমি সকলোৰে লগত এটা চিনা জনাৰ সুবিধা লওঁ আমি পৰিচয় হওঁ আটাই তাৰ পিছতে আমাৰ মহাসভাৰ যিবিলাক কাৰ্যসূচী আছে সেই কাৰ্যসূচী সম্পৰ্কত আমি বিস্তৃতভাৱে আলোচনা কৰোঁ আৰু বিজ্ঞজনৰ পৰা আমি পৰামৰ্শ লওঁ এটা কথা আপোনালোকে জানি গম পাব যে অসম জনজাতি সাংস্কৃতিক মহাসভাই এই যে উদ্যোগ লৈছে অসমৰ জনজাতিসকলৰ যি স্বকীয় লোককৃষ্টি তেওঁলোকৰ যি লোক বৈভৱ আছে এই সকলোবিলাক শুদ্ধ ৰূপত ধৰি ৰাখিবৰ কাৰণে
এইবিলাক খুব শুদ্ধ ৰূপত ধৰি ৰখাৰ লগতে প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু লগতে সকলো জনজাতিৰ মাজত যিবিলাক মানুহে গোটেই জীৱন জুৰি নীৰৱে নিজৰ জাতিৰ সংস্কৃতিৰ ৰক্ষাৰ কাৰণে সংস্কৃতিৰ বিকাশৰ কাৰণে কাম কৰি আছে সেই তেনেসকল ব্যক্তিক আমি বিচাৰি উলিয়াই তেওঁলোকক স্বীকৃতি প্ৰদান কৰা আৰু সন্মান প্ৰদৰ্শন কৰাৰ কাৰণেও আমি ব্যৱস্থা ৰাখিছোঁ আৰু আপোনালোকে গম পাব যে আজি আমাৰ কাৰ্যনিৰ্বাহকৰ সভাত আমি এই সিদ্ধান্তখিনি লোৱাৰ উপৰিও আমাৰ পৰৱৰ্তী যিবিলাক অনুষ্ঠান হ'ব এই অনুষ্ঠানসমূহতো এনে যিসকল সাংস্কৃতিক কৰ্মী আছে যিসকলে বাহিৰৰ কোনো সমাজৰ পৰা স্বীকৃতি বা সন্মান পোৱা নাই তেওঁলোকক অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ফালৰ পৰা আমি সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিম এইখিনি হ'ল আজিৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আছিল কাৰ্যনিৰ্বাহকৰ পিছত আমাৰ এখন গুৰুত্বপূৰ্ণ আলোচনা সভা হয় আজিৰ আলোচনাৰ বিষয় আছিল অসমৰ জনজাতিসকলৰ সাংস্কৃতিক ঐক্যৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কৰ্মসূচী কেনেকুৱা কৰ্মসূচী গ্ৰহণ কৰিলে আমাৰ জনজাতিসকল আমি এক হ'ব পাৰিম আমাৰ মাজত মিলাপ্ৰীতিৰ পৰিৱেশ ভাল হ'ব আমাৰ মাজত বুজাবুজিৰ আমাৰ যিটো সম্বন্ধ সেইটো বেছি ভাল হ'ব আমাৰ মাজত ভাতৃত্ববোধৰ সম্বন্ধ ভাল হ'ব আমাৰ মাজত যিটো সমন্বয় সম্প্ৰীতিৰ বান্ধোন সেই বান্ধোন কেনেকৈ অধিক শক্তিশালী কৰিব পাৰি এই বিষয়েও আমি কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু আপোনালোকে দেখা পাইছে আজি এতিয়া আমাৰ লোককৃষ্টি সমাৰোহৰ মূল কাৰ্যসূচী আৰম্ভ হৈছে এই মূল কাৰ্যসূচীত আপোনালোকে দেখা পাব যে অসমৰ বিভিন্ন ঠাইৰ পৰা জনজাতিসকলৰ যি লোককৃষ্টি দল আহিছে যিসকলক হয়তো কাৰ্বি আংলঙৰ ৰাইজে আগে হয়তো দেখাৰ সুবিধা পোৱা নাছিল তেনে জনজাতিসকলৰ লোককৃষ্টিৰ আজি প্ৰদৰ্শন ইয়াত দেখিবলৈ পাব আপোনালোকে দেখি আছে মঞ্চত এইটো বোধ কৰোঁ তিৱা লোকনৃত্যৰ শিল্পী দলে ইয়াতে নৃত্য পৰিৱেশন কৰি আছে খন্তেক পূৰ্বে মিচিংসকলৰ যি একেবাৰে আটাইতকৈ ভাল লগা নৃত্য সেইটো হ'ল গুমৰাগ নৃত্য সেই গুমৰাগ নৃত্য প্ৰদৰ্শন কৰিলে গতিকে কাৰ্বি আংলঙৰ ৰাইজে কাৰ্বি আংলঙৰ বাহিৰৰ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ সিটোপাৰৰ যেনেকৈ লখিমপুৰ না এফালে আছে শোণিতপুৰ বিশ্বনাথ চাৰিআলি ধেমাজি জিলা এইবিলাক জিলাৰ যিবিলাক মানুহ জনজাতি ৰাইজ আছে তেওঁলোকৰ সঘনে আমাৰ মিলা মিছা কৰাৰ সুবিধা নাই আমাৰ যি সাংস্কৃতিক সমাৰোহ পাতিছোঁ এই সমাৰোহৰ জৰিয়তে সেইখিনি আমি সুবিধা ল'ম আজি সেইফালৰ ৰাইজৰ লোককৃষ্টি কাৰ্বি আংলঙৰ ৰাইজে দেখা পাইছে এইটো ডাঙৰ এটা সুবিধা হৈছে আৰু সেয়েহে সকলোৱে বিচাৰিছে যে এই সাংস্কৃতিক সমাৰোহটো ভৱিষ্যতে প্ৰতি বছৰে যাতে অসমৰ বিভিন্ন ঠাইত ইয়াক উদযাপন কৰা হয় আৰু এই ধৰণে কৰিলে আমাৰ জনজাতিসকলৰ মাজত এটা ভাল সাংস্কৃতিক বিনিময় হ'ব আমাৰ সম্বন্ধ ভাল হ'ব আৰু এই ধৰণে কৰি থাকিলে যি জনজাতিসকলক লৈ অসমীয়া জাতি গঠন হৈছে এই বৃহত্তৰ অসমীয়া জাতিটো অধিক শক্তিশালী হ'ব আৰু এইখিনি হ'ল আমাৰ থুলমূলকৈ মূল উদ্দেশ্য আৰু সংস্কৃতি মহাসভা pen Karbi Cultural Society cerap pen isi dak all Assam isi inglong aso ba tribal aso an isi ya ajutang ribat kace amei poson si dak padu ponlo labang so amei kan pune phansena hang ponlo labang so cultural confluence ke padu alam thebang gala hello Assam ke 80% na population ke tribal tum side halabang so tribal to mithang ajutang jubat do pindeng sumpot do halabang so pindeng sumpot ke aphanjong si chepaklang nani chepathe nani prote tum tribal an isi kechelang pen isi angsong kidun dia phan si claim nani pola bangso isi kachisik mek dolo lasi labang ke Assam Janojati সংস্কৃতি মহাসভা আলাং তুম দিলো দাগলি তুম কাৰ্বি কালচাৰ সোসাইটি তা দলো আসো হাকছে কাপ্রে তিবা রেংমা পেচেংলো কাদই আসাম নং আসো ট্রাইবান গে রাখছে রাদুন দলো আসিলা বাংসো পাচি টং নাং পো আলাম থেয়া পেনসি দিলো তুমা সিএম ডক্টর টুরাম হাং ফানসে লাং তুম চিকিদাম লো লাং লি পুরো চিক্রয় দুন সি দাক padu nang pulo si tangka maha akira pencenglo ke tuma CM sar dak cerap dun lo tapi itu art and culture department hin bela so ke cerap dun lo nasi kinang son pen cases atum ongdung abang phu atum tum dak cerap dun pathe si la si dak piring be Assam Karbi Anglong pe angtana tum ke create rock isi akhai so tum tribal tum anglo apa part me Karbi Anglong ke duana tribal ke lagai tum ko cheto mo thilo
Labang su akimang manggela hello je asam lo tribal tuman ajutang jubat tame pirhe ang dang muri tum chinai pura sumatri man po. Coba di.